Hey guys, welcome to my channel. সকলোকে পুনৰ মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু এতিয়া বাজিছে 7টা বাজিলে চাহটা খাই মেলি আজৰি হ'লো। এখেতো কামলৈ গ'ল আৰু সৰু সুৰা কাম কেইটামান আছে কৰি লওঁ, তাৰ পিছত আপোনালোকক পুনৰ লগ পাই আছোঁ। ইমান দেৰি হ'ল, ইমান দেৰিকৈ আহিছে যে আকৌ এইফালে কামৰ পৰা অহা মানুহ চব কি আনিছে কি আনিছে দিয়ক। জেলেপি খাইছো দিয়া ঘড়ীটো দেখাই দিয়া আকৌ। আমাৰ পোহৰে ঘড়ীও পিন্ধি থাকে দেই, ঘৰতে ঘড়ী পিন্ধি থাকে। কোনে আনিছিলে ঘড়ীটো? এতিয়া 9:30 বজাত চাহ খাবলগীয়া হৈ গৈছে, ইমান দেৰিকৈ কামৰ পৰা। চাহৰ লগত এতিয়া আছে কি আছে? চিঙৰা আৰু জেলেপি। ৰাতিপুৱাৰ পৰা চাহ একাপ খাব নাই পোৱা, ইমান দেৰি কৰিছে কামৰ পৰা অহা। সেইটো কাৰণে ৰখি ৰখি ইমান দেৰি হৈ গ'ল খোৱা ন। এইফালে অকণমান চাব। খাবা নি? চিঙৰা খাবা নি? খাবা নি? এতিয়া ভাল লাগিছে। আইও ইমান চাফা কৰিছে। কি কৰিছা বেটা? কি কৰিছানো? আমাৰ খুব ইমান চাফা কৰিছে ল'ৰাটোৱে। এইডোখৰত কৰা, এইডোখৰত কি কৰিছা? আম কাটিছো। ইমান গৰমত আম? গৰমতে আম খাই আকৌ ন। কি খাব নেকি? অকণমান খাম। এনেকুৱা আমকেইটা খাবলৈ মিঠা নেকি? মিঠাই ইমান মিঠাও নহয়, টেঙাও নহয়। আম কাটিছো, আম খাম। ইফালে নিমখ লৈছো, খাই দিয়ক। আৰু জলকীয়া, এইটো আমৰে ছিজন ন, সেইকাৰণে এদিন খাইছিলোঁ, আজি আকৌ খাম। আজি অকণমান ভালকৈ খাম, এগালমান খাম আজি। যি গৰম পৰিছে। আপোনালোকৰ সেইফালে গৰম কেনেকুৱা বাৰু? আমাৰ এইফালে পূৰা ফাটাফাটি গৰম। সেইকাৰণে টেঙা খাই দিওঁ, টেঙা জলকীয়া খাই, জলকীয়া আৰু কেইটামান লৈ দিব লাগিব। জলকীয়া খাই আৰু শুই থাকোঁ আৰু, ভাত চাত নাখাওঁ আজি। লৈছোঁ দেই টেঙা। কমটি হ'ল। সেইটো মানে একদম হেৰিয়ে আছে, নিমখ কমটি হ'বই আৰু য'ত হ'লেও। চব্জিত হ'লেও কিবা বনালেও নিমখ মোৰ চবতে কমটিয়ে হ'ব। গৰমত নাকত একদম মানে পানী চানী ওলাই গৈছে। টেঙা খাই মেলি টেঙা একেবাৰে প্লেট চব চাফা কৰি দিলোঁ। মইহে বেছিকৈ খালোঁ, এখেতে সেই কেইডোখৰমানহে খালে আৰু ল'ৰাটোৱেতো নাখালেই। এতিয়া যাওঁ ভাত বনাওঁগৈ। এখেতে গাহৰি মাংস আনি থৈছে, বনাওঁগৈ। বলক আপোনালোককো লগত লৈ যাওঁ। ইফালে মই মেৰিনেট কৰি থৈছিলোঁ, অলপ সময় মেৰিনেট কৰি থৈছিলোঁ হালধি আৰু নিমখ দি। ইফালে গাহৰি মাংস
আজি বেছি চৰ্বিবোৰ আছে মাংসত। আৰু এইফালে মই যোগাৰ কৰি লৈছোঁ, পিঁয়াজ 2টা কাটি লৈছোঁ, এফালে আদা আৰু নহৰু খুন্দি লৈছোঁ, এফালে অলপ হালধি লৈছোঁ 1 চামুচৰ জোখৰ, এফালে নিমখ লৈছোঁ, এফালে অকণমান জলকীয়া ৰং দিছোঁ, এফালে তেজপাত আৰু শুকান জলকীয়া লৈ লৈছোঁ এটা, আৰু কেইডোখৰমান লৈ লৈছোঁ আলু। তেনেহ'লে ব'লক এতিয়া বনাবলৈ আমি ষ্টাৰ্ট কৰোঁ। আলুকেইডোখৰ ফ্ৰাই কৰি লৈছোঁ অলপ। অকণমান হালধি দি দিছোঁ। এতিয়া মই ফ্ৰাই কৰা আলুখিনি কাঢ়ি লওঁ। এতিয়া পিঁয়াজ দি দিম, তেজপাত আৰু শুকান জলকীয়াটো দি দিম। অলপ লৰাই থাকিম। পিঁয়াজৰ কালাৰটো অকণমান ব্ৰাউন কালাৰ হোৱালৈকে অকণমান লৰাই থাকিম। মই দি দিম এতিয়া আদা ৰচুনৰ পেষ্টখিনি। যিমানেই আমি ভাজিম সিমানেই আমাৰ পিঁয়াজৰ কালাৰৰ ৰংটো ধুনীয়া হ'ব, দেখিবলৈও ধুনীয়া হ'ব, আৰু মাংসখিনিৰ কালাৰো ধুনীয়া হ'ব। অলপ সময় আমি এতিয়া ভাজি থাকিম। মই ইয়াত দিয়ে থৈছোঁ হালধি আৰু নিমখ। প্ৰয়োজন হ'লে আকৌ অকণমান দি দিম নিমখ। এইফালে মই এতিয়া দি দিছোঁ আলুকেইডোখৰ দি দিছোঁ। অলপ পানী দি এতিয়া আমি মাংসখিনি সিজাই থাকিম। ইমান তেল ওলালে, কাৰণ বেছি চৰ্বিয়ে আছিলে ন, সেইটো কাৰণে তেল নিজৰ পৰাই ওলালে। এতিয়া আমি অলপ দেৰিৰ কাৰণে ঢাকনখন ঢাকি দিম। এইফালে ল'ৰাটোৰ কাৰণে মাছ এপিচ বনাই লওঁ। হেল্ল' এভৰিৱান, মোৰ ভাত পানী বনাই হৈ গ'ল, আৰু এতিয়া 1টা বাজিছে। এতিয়া ভাত খাম আৰু আজিৰ ভিডিঅ'টো ভাবিছোঁ ইমানতে শেষ কৰোঁ, নহ'লে বহুত দীঘল হৈ যাব ভিডিঅ'টো। আৰু আজিৰ ভিডিঅ'টো যদি আপোনালোকৰ চাই ভাল লাগে তেনেহ'লে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।